নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল বিস্মি sWorldলৈ পুনৰবাৰ স্বাগতম জনাইছো। আহকচোন মাছ, কচু আৰু টেঙাৰ এটা ৰেচিপি লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে আমি প্ৰথমতে কচুৰ পেটাখিনি এনেদৰে সিজাই ললো। ইয়াৰ পিছত এয়া দেখিছে নহয় শিঙি মাছখিনি ধুনীয়াকৈ কাটি ধুই ললো। ইয়াৰ পিছত আমি কেইটামান তেতেলি সিজাই ললো। সিজাই লৈ এয়া চাই দিছো ধুনীয়াকৈ চাব গৰম হৈ আছে। কচুৰ পেটাখিনি, তেতেলি আৰু এটা পিঁয়াজ কাটি ললো আৰু লগতে এটা জলকীয়া কাটি ললো। এয়া কেৰাহী গৰম হোৱাত আমি অলপ মিঠাতেল দি ললো আৰু ইয়াৰ পিছতে মাছখিনি কেৰাহীত দি দিলো। এতিয়া আমি মাছখিনিত অলপ নিমখ আৰু অলপ হালধি ছটিয়াই ললো আৰু মাছখিনি অলপ সময় ভাজি থাকিলো। মাছ আমাৰ ভজা প্ৰায় হৈ গ'ল আৰু এতিয়া মাছখিনি আমি নমাই লৈছো। এতিয়া আমি মাছ ভজা একেখিনি তেলতে পুনৰ পিঁয়াজ, জলকীয়া আৰু কেইটামান পাঁচফোৰণ দি ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত আদা নহৰু পিচি থোৱা সেইখিনি তাত দি দিয়া হ'ল। ইয়াৰ পিছত অলপ নিমখ আৰু হালধি ইয়াত দি দিয়া হ'ল। ইয়াৰ পিছত যিখিনি কচু সিজাই থোৱা আছিলে সেই কচুৰ পেটাখিনি কেৰাহীত দি ধুনীয়াকৈ ভাজি ল'ব। এনেদৰে ভাজি থাকি ইয়াৰ মাজতে গৰম পানী দি দিব। ইয়াৰ পিছত আমি সিজাই থোৱা তেতেলিখিনি কাটি দিম। এনেকৈ আমি ভালদৰে উতল অহালৈকে ৰ'ম। ভালদৰে উতল অহাৰ পিছত অলপমান ৰেড চিলি দি দিলোঁ। ইয়াৰ পিছতে আমি উতল আহি থাকোঁতে ভাজি থোৱা মাছখিনি দি দিলোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখটো দি ল'ব। এয়া আমাৰ কচু, তেতেলি টেঙা আৰু শিঙি মাছৰ এখন সুন্দৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।